চাওক ভাৰতীয় জনতা পাৰ্টি আমাৰ এইটো এছটি মৰ্চা ডিষ্ট্ৰিক্ট এক্সিকিউটিভ হৈ আছে। আমাৰ ৰাজ্যিক কমিটিয়ে চব মৰ্চাকেইটাক এটা নিৰ্দেশনা দিয়ে। এতিয়া আমাৰ যিমান 40খন জিলা আছে আমাৰ বিজেপিৰ পেৰেণ্ট বডিৰ 40খন জিলা, এছটি মৰ্চাৰ 40খন জিলা। আগন্তুক দিনত আমি পেৰেণ্ট বডি আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে অসমখন ইমান ধুনীয়াকৈ চলাই লৈ গৈছে, তাৰ মাজত এছটি মৰ্চা আমি এই যে মাননীয় মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়াকৈ চলাই লৈ গৈছে তাক আমি কেনেকৈ হেল্প কৰিব পাৰোঁ সেইটো কাৰণে আমি প্ৰত্যেক জিলাত যাওঁ আৰু আমি ডিষ্ট্ৰিক্ট এক্সিকিউটিভ কৰোঁ। আৰু সেই এক্সিকিউটিভত আমাৰ প্ৰতি তিনি মাহে আমি গোটেই জিলাত এবাৰ এক্সিকিউটিভ হয়। আমি এছটি মৰ্চাই ৰাজ্যিক কমিটি বা আমাৰ চৰকাৰক কেনেকৈ হেল্প কৰিব পাৰোঁ সেইটো আমি আলোচনা কৰোঁ ইয়াতে। আজি আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আহিছোঁ। ৰাতিপুৱা 11টা বজাৰ পৰা 12:15লৈকে আমাৰ মাননীয় লোকপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি আত্মভীৰ আমাৰ যি বাজেট আছিল সেই বাজেটৰ এটা স্পীচ আছিল। আমি গোটেই জিলা কমিটি এছটি মৰ্চা আমাৰ মণ্ডল স্তৰৰ যিমানখিনি এছটি মৰ্চা কাৰ্যকৰ্তা আছে আমি শুনিলোঁ একেলগে। ইয়াৰ পিছত আমাৰ 12:15 পৰা আমাৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভ এতিয়া হৈ আছে। আমি বেচিকেলি এইটো সাংগঠনিক হয়। আমি আমাৰ পেৰেণ্ট বডি মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ আমি কেনেকৈ এখেতৰ সংগঠন আৰু ষ্ট্ৰংকৈ কৰি দিব পাৰোঁ আমি সেইটোত হেল্প কৰোঁ। যেনেকৈ আমি এইবাৰ এছটি মৰ্চা আমি কি লৈছোঁ যে আমাৰ কোকৰাঝাৰ জিলাত যিমানখিনি এছটি ভোটাৰ আছে আমি মণ্ডল বুলি কওঁ। আমাৰ 12টা মণ্ডল আছে। ইয়াতে আমি MCLA সমষ্টিত আমাৰ এটাকৈ মণ্ডল হয়। সেই মণ্ডল আমাৰ এছটি ভোটাৰ যিমান আছে আমি সেই এছটি ভোটাৰ আমি ওলাম বুলি এটা সিদ্ধান্ত লৈছোঁ। এছটি ভোটাৰ টোটেল ভোটাৰ ওলালে কি হ'ব যে সিহঁতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে PMY ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা যে ঘৰ সেইটো পাইছে নে পোৱা নাই, আমাৰ কিষাণৰ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যে আমাক দি আছে কিষাণ নিধিৰ আমাৰ BPL কাৰ্ডৰ এইটো পাইছে নে পোৱা নাই, আমি সেইকেইটাত ওলাবৰ কাৰণে আমি এটা আজি পদক্ষেপ ল'লোঁ। আৰু আমি এইটো এটা জিলা কমিটিক আমি এটা অৰ্ডাৰ দিছোঁ যে আমাৰ কোকৰাঝাৰ জিলাত যিমানখিনি এছটি ভোটাৰ আছে টোটেল লিষ্ট আমাক ওলাই দিব লাগিব, যাতে আগন্তুক দিনত কোনো এটা এছটি মানুহে যাতে ৰাভাই হওক, গাৰো হয়, বড়ো হওক বা অন্যান্য যি কমিউনিটি হওক যাতে আমাৰ চৰকাৰৰ আঁচনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা আমাৰ চেণ্ট্ৰেলৰ কেন্দ্ৰৰ আঁচনি নৰেন্দ্ৰ মোদীৰ আঁচনি যাতে সিহঁতে তাতে বাদ পৰি নাযায়। ভাৰতীয় জনতা পাৰ্টিত সারা ভারত আর সারা আসামত জিলা পর্যায়ত আমার আত্মনির্ভর অর্থনৈতিক ব্যবস্থার উপৰত আমার প্রত্যেকটা জিলাত এটা আমি প্রোগ্রাম লৈছিলোঁ। সেই প্রোগ্রামত ডাইরেক্ট নরেন্দ্র মোদী প্রধানমন্ত্রী আমার নরেন্দ্র মোদী সকলো ডিস্ট্রিক্ট ডেভেলপ মানে নিজ বক্তব্য রাখিছিল। তাতেও কোৱা হৈছে অর্থনৈতিক ব্যবস্থার উপৰত। আর আজি যিখিনি আমাৰ বাজেটত আহিছে আপোনালোকে সকলোৱে জানে যে এই বাজেটত আমি দুখীয়া কৃষক সকলো লৈ পেলাই আমি সামৰি এটা মানে বহুত ভাল এটা বাজেট হোৱা বুলি আমি ভাবি লৈছোঁ। আৰু আপোনালোকেও হয়তো গম পাইছে বিভিন্ন মিডিয়াৰ জৰিয়তে। আৰু আজি আমাৰ এই প্ৰগ্ৰামৰ পাছতে আমাৰ ইয়াতে আৰু এছটি মৰ্চাৰ আজি এক্সিকিউটিভ মিটিং আছে। ইয়াৰো আমি আজি ইয়াতে প্ৰগ্ৰামটো কৰা হৈছে। আৰু এইখিনি আমি আলোচনা কৰিম যে পৰৱৰ্তী কালত আপোনালোকে জানে সকলো আমাৰ সাহিত্য শাসিত অঞ্চল, তাৰমানে সাহিত্য শাসিত অঞ্চল বুলি ক'লে ট্ৰাইবেল এৰিয়া, কাৰ্বি আংলংকে ধৰি টেঙাল কছাৰী আজি বিভিন্ন সাহিত্য শাসিত অঞ্চল বিজেপিৰ শাসনত আহিছে। তা আমি আশা কৰিম এইবাৰো আমি BTCতো আমি সেইটো পৰিকল্পনা কৰি আছোঁ। আৰু আমি বিশ্বাস আছে সকলো বড়ো মানুহ বা ট্ৰাইবেল মানুহে যে আজি BJP চৰকাৰ অহাৰ পাছত যি সন্মান জনগোষ্ঠীবিলাকে পাইছে আমি কংগ্ৰেছৰ দিনে সেইটো সন্মান পোৱা নাছিলোঁ, যাৰ কাৰণে সকলো ট্ৰাইবেল জাতি জনগোষ্ঠীবিলাকে আজি BJPৰ প্ৰতি এটা শ্ৰদ্ধা বিশ্বাস এইটো লৈ চলিছে। আৰু এইখিনিকে সকলোকে মই সেইখিনি অনুৰোধ জনাম BTC এৰিয়াটো যাতে আমি নেক্সট যে BTC ইলেকশ্যন আহি আছে তাতে সকলো ট্ৰাইবেল জনগোষ্ঠীৰ মানুহে BJPক ছাপোৰ্ট কৰি সকলো আমাৰ ফেভাৰত ভোট দিব বুলি মই সকলোকে অনুৰোধ জনাম। ধন্যবাদ। ট্ৰাইবেল জনগোষ্ঠীবিলাক BJPৰ প্ৰতি বিশ্বাস আহিছে, কাৰণ সবকে সাথ সবকে বিশ্বাস আৰু সবকে বিশ্বাস এই নীতি নিয়মেৰে আমি চলাই আছোঁ। আৰু আজি সঁচাকৈ ক'বলৈ গ'লে যিমানখিনি ভাৰতৰ ট্ৰাইবেল জনগোষ্ঠী আছে, অসমত যিমানখিনি ট্ৰাইবেল জনগোষ্ঠী BJP চৰকাৰ অহাৰ পাছত যিখিনি মান সন্মান পাইছে সেইখিনি আমি কংগ্ৰেছৰ দিনত পোৱা নাছিলোঁ। আজি বড়োৰ বিভিন্ন চুক্তি হৈ গৈছে, BTC BSCৰ পৰা BTC BTRলৈকে গোটেই চুক্তিৰ বেকগ্ৰাউণ্ডতে BJP আছে। গতিকে আমি সকলো বড়ো মানুহ কিয় আমি বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণে এইবাৰ আমি BTCত সেইটো আশা কৰা যায়
যে আমি আজিৰ দিনৰ বিজেপিৰ মানে ব্ৰিটিছে বড়ো জাতিবিলাকক ৰাজনৈতিক বিষয়ে বহুতখিনি জনা হৈছে সিহঁতে ভাবি লৈছে এইবাৰ নেক্সট বাৰত সকলো মিলি পেলাই আমি ইয়াতো বিটিছে আনিব আমি এতিয়া ক'ব নোৱাৰোঁ এইটো আমাৰ মৃত্যুজত আছে এতিয়া কোৱাটো উচিত নহয় পৰিস্থিতি সময়ত ক'ব কি পৰিস্থিতি কি পৰিৱেশ আহে সেই সময়ত আপোনালোকেও গম পাব মই এতিয়া ইয়াৰ বিষয়ে মই একো ক'ব বিচাৰিছোঁ যে কোকৰাঝাৰ জিলা সভাপতি হিচাপে মই বিচাৰিম যে যদি আমি নিদিওঁ যোৱাবাৰ আপোনালোকে দেখিছে অনাবৰত 2টা টাৰ্মছ হৈ গ'ল আমি অকল কিবা UPPL BPF এইটো নিজিতে আৰু যদি সেই সমস্যাটো সমাধান লাগে বড়ো অনাবৰৰ মাজত যদি ফ্ৰেকশ্যনটো দূৰ কৰিব লাগে আমি বিচাৰিম নিশ্চয় আমি BJP কেণ্ডিডেট দিলে আমি সেইটো বস্তু আমি মিলি জুলি সকলোৱে একসাথে আমি ভোট দি পেলাই জিকাব পাৰিম নিশ্চয় বাঢ়ি আছে আৰু মই সভাপতি হোৱাৰ পাছৰ পৰা আমি যিখিনি যোগদান কাৰ্যসূচী চলিছোঁ আমাৰ অহাকালি এটা পৰ্বজৰা যোগদান কাৰ্যসূচী আছে তাত আমাৰ বড়ো মানুহ ৰাভা মানুহ আদিবাসী মানুহ 1000জনমান আমাৰ মানুহ ইয়াতে যোগদান কৰিব বিভিন্ন দলৰ পৰা আহিছে তাত আমাৰ সাংগঠনিক মানে আমাৰ ফণীশ শৰ্মা আমাৰ সাংগঠনিক মন্ত্ৰী তেখেতেও উপস্থিত থাকিব আৰু এইখানে কাইলৈও আপোনালোকক মই এইখিনি মানে আপোনালোকে গম পাব যে কাইলৈও বহুত মানুহ আমাৰ লগত যোগদান কৰিব আৰু বিভিন্ন দলৰ পৰা আমাক যোগদান কৰিবৰ কাৰণে মানে কথা পাতি আছে এতিয়ালৈ বিভিন্ন আমাৰ সাংগঠনিক যেগিলা মানে কি আমাৰ ইনচাৰ্জেঞ্চি সাংগঠনিক আছিল NDPৰ পৰা ধৰি আদিবাসী কবৰা মিলিটেন্সৰ পৰা ধৰি বিভিন্ন ৰাজবংশী যিখিনি উগ্ৰপন্থী দল চিজফায়াৰত আছে এইকেইটা আমাৰ লগত সম্পৰ্ক স্থাপন কৰি আছে ভৱিষ্যত কালত তাৰমানে BJPত যোগদান কৰিবৰ কাৰণে ধন্যবাদ गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन